সময়ৰ লগত খাপ খাবলৈ গৈ আমি বহুত কিছু এৰিবলগীয়া হয় আৰু এইটো সঁচা কথা। আমি সদায় দৈনন্দিন বেলেগ বেলেগ বস্তুৰ লগত সন্মুখীন হওঁ, বেলেগ বেলেগ বস্তু আমি এক্সপিৰিয়েঞ্চ কৰিবলৈ পাওঁ আৰু তেনেকৈ আমি কিছুমান বস্তু এৰি থৈ আগবাঢ়ি গৈ থাকোঁ। আৰু সেইটো চেঞ্জ কয় নহয়, চেঞ্জ ইজ এ কনষ্টেণ্ট অফ লাইফ বুলি, সেইটো শুদ্ধ। কিন্তু জুবিন গাৰ্গৰ যিটো ইছ্যু, সেইটো আমি কেতিয়াও এৰি থৈ আগবাঢ়ি যাব নোৱাৰোঁ। সেইটো সদায় আমাৰ লগত থাকিব, আমাৰ মনত থাকিব, আমাৰ মগজুত থাকিব। আমাৰ প্ৰত্যেক দিনা, প্ৰত্যেক ৰাতিপুৱা, প্ৰত্যেক ৰাতি বা দিনটোৰ কোনোবা এটা নহয় কোনোবা এটা মুহূৰ্তত আমি সেইটো কথা এবাৰ হ'লেও চিন্তা কৰোঁ যে তেওঁৰ আত্মাই শান্তি পাইছে নে নাই আৰু জাষ্টিচ কেতিয়াকৈ পাম, সেইটো চিন্তা কৰোঁ আমি। আৰু সেই ইছ্যুটো যাতে আমি সদায় আগত ৰাখিব লাগে আৰু জাষ্টিচ ফৰ জুবিন গাৰ্গ আমি সদায় যাতে লিখোঁ। আৰু যেতিয়ালৈকে আচলতে আমি সঁচা অৰ্থত জাষ্টিচ নাপাওঁ তেতিয়ালৈ, আৰু তেওঁ সদায় অমৰ, আমাৰ মাজত, আমাৰ মনত সদায় তেওঁ থাকিব। জয় আই অসম, জয় জুবিন দা।